বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই মোক ছাত্ৰ জীৱনৰ পৰা আনি ৰাজনৈতিক জীৱনলৈ লৈ আহিলে আৰু UPPL দলৰ এগৰাকী সৈনিক হোৱাৰ বাবে মোক সুযোগ আৰু সুবিধা দিয়াৰ বাবে UPPL দলৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতি, জিলা সমিতি, ব্লক সমিতি, প্ৰাইমাৰী সমিতি আৰু UPPLৰ নিষ্ঠাৱান কৰ্মীসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ টংলা সমষ্টিটি এটা নৱগঠিত সমষ্টি আৰু মই খুব সৌভাগ্যৱান। ময়ো এগৰাকী নতুনকৈ ৰাজনৈতিক পথাৰখনত ভৰি দিয়া এগৰাকী ব্যক্তি। নতুনৰ লগত সংলগ্ন হৈ পেলাই আমি নিশ্চয় ভাল কাম কৰিব পাৰিম। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰম আৰু ৰাইজৰ শ্ৰদ্ধা পালে মই নিশ্চয় টংলা সমষ্টিটোত বিজয় নিশ্চিত বুলি পেলাই মই ক'ব খুজিছোঁ। আৰু এই সময়ত এই শুভ ক্ষণত মই এটাই আমাৰ সমষ্টিবাসী ভোটাৰ ৰাইজলৈ মই বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকে মৰম কৰক, আপোনালোকে আদৰি লওক। মই আপোনালোকক 7x24 আৱাৰ্ছ আপোনালোকৰ লগত থাকিম বুলি পেলাই মই কথা দিব বিচাৰিছোঁ। টংলা সমষ্টিৰ আন্তঃগাঁথনি খুব বেয়া। বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক দলৰ জনপ্ৰতিনিধিয়ে তাত টংলা সমষ্টিবাসী ৰাইজক বা টংলা সমষ্টিৰ আগৰ কলাইগাঁও আৰু পানেৰী সমষ্টিৰ ৰাইজক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ টংলা সমষ্টি হোৱাৰ আগতেই পানেৰী আৰু কলাইগাঁও তেনেধৰণে পৰি থাকিল। আমি নতুন মানুহ, নতুন চিন্তাৰে সমষ্টিটোক আগুৱাই লৈ যোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰি মই ৰাইজৰ ওচৰত সদায় থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। তেওঁলোকে ক'ব পাৰে তেওঁলোকৰ চিন্তা শক্তিবিলাক তেনেকুৱাই। তেওঁলোকে ৰাজনীতিৰ নামত বহু ধৰণৰ ৰাজনীতি কৰে। আমি সেই ভাষাবিলাক আমি বুজি নাপাওঁ। আমি ৰাইজৰ মানুহ, ৰাইজৰ লগত থাকিম, ৰাইজৰ সেৱা কৰিম। কোন কাৰ ফেক্টৰ হয় সেইটো তেওঁলোকৰ কৰ্মই কয়। গতিকে আমি ভাল কাম কৰি আমি ফেক্টৰ হয়নে নহয় সেইটো আমি দেখুৱাম পৰৱৰ্তী পৰ্যায়ত। এই মুহূৰ্তত মই ইয়াত একো ক'ব বিচৰা নাই। কিমানমান ভোট পাব? কিমানমান পাম বুলি ক'লে মই এতিয়া ক'ব বিচৰা নাই। টংলা সমষ্টিত জনসাধাৰণে মোক আঁকোৱালি লৈছে। জনসাধাৰণে মোক আঁকোৱালি লৈছে। নতুন প্ৰজন্মই জয়ন্ত দা বুলি পেলাই মোক সকলোৱে আঁকোৱালি লৈছে। আৰু এইখিনি কথাকে লক্ষ্য কৰি জ্যেষ্ঠসকলে মোক আশীৰ্বাদ প্ৰদান কৰিছে, মাতৃসকলে মোক মৰম কৰিছে। এইখিনি দেখি মই অনুমান কৰিব পাৰিছোঁ টংলা সমষ্টিৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভোটাৰ্ছে মোক আঁকোৱালি লৈছে আৰু মোৰ বিজয় নিশ্চিত। চৰ্চাত আহিছে ৰজা আৰু মাটিৰ মানুহৰ ইয়াত এখন যুঁজ হ'ব বুলি পেলাই কোৱা মই শুনিছোঁ। ময়ো ছ'চিয়েল মিডিয়াত শুনিছোঁ, নিউজবিলাকত শুনিছোঁ। মানুহবিলাকে মই যেতিয়া ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰি যাওঁ তেতিয়া ৰাইজেও মোক কয়, মোৰ মুখৰ কথা নহয় এইটো, কোনোবাই কৈছে যে এইবাৰ হেনো টংলাত ৰজা আৰু মাটিৰ মানুহৰ মাজত যুদ্ধ হ'ব। কাৰণ মই এগৰাকী সাধাৰণ খেতিয়কৰ সন্তান, ক্ষুদ্ৰ এগৰাকী খেতিয়কৰ সন্তান। পৰৱৰ্তী পৰ্যায়ত মই ৰাভা ছাত্ৰ সন্থাৰ হৈ দীঘলীয়া সময় কাম কৰিলোঁ। ৰাভা জনগোষ্ঠীৰ এটা পাৰ্টিকুলাৰ জনগোষ্ঠীৰ হৈ মই কাম কৰিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই এখন বহল সমাজত কাম কৰাৰ মোক সুযোগ আৰু সুবিধা দিছে। ৰাইজে কিজানি মোক মাটিৰ মানুহ বুলি পেলাই ভাবিবলৈ আৰম্ভ কৰিছে। ৰাইজে যদি মোক মাটিৰ মানুহ হিচাপে আঁকোৱালি লৈছে, মই ৰাইজক মোৰ এই সময়ত এই শুভ মুহূৰ্তত মই সহস্ৰ প্ৰণাম জনাইছোঁ। কাৰণ মাটিৰ মানুহৰ সদায় জয় হয়। ৰজা বুলি পেলাই তেওঁ ইতিমধ্যে ৰজাৰ দৰে থাকে, ৰজাৰ দৰে তেখেতৰ জীৱন ধাৰণ প্ৰণালী বুলি পেলাই মানুহবিলাকে কৈছে। মই ব্যক্তিগতভাৱে তেওঁৰ জীৱন ধাৰণৰ প্ৰণালীটো মই নাজানো। মই তেখেতৰ ব্যক্তিগত জীৱন মই এতিয়াও মই অধ্যয়ন কৰা নাই বা জানিবলৈ মই সুযোগ আৰু সুবিধা পোৱা নাই। কিন্তু মানুহৰ কথা, জনসাধাৰণৰ কথা, জনসাধাৰণে যিটো কথা কয় সেইটো সঁচা কথা হয়। গতিকে মই এই কথাটোকে মই সন্তোষ পাইছোঁ যে মোক যে মানুহে কোনোবাই যে মাটিৰ মানুহ বুলি পেলাই ল'ব বিচাৰিছে, এইখিনিত মই কিন্তু আত্মসন্তুষ্টি লাভ কৰিছোঁ।